हेलो दोस्तों, वेलकम टू মাজুলী পাঞ্জল। আহিলে আমি নদীৰ কাষত ব্ৰহ্মপুত্ৰ বুলি কয় আমাৰ এইখন জেগাত পানী হৈ গৈছিলে, এতিয়া পানীটো কমিছে, তাকে দেখুৱাবলৈ আহিছোঁ। চাব পাৰি পানী বৈ আছে পানীটো কি ধুনীয়া পানী গৈ আছে। চোৱা এইখন গোটেই নদীখন দেখুৱাম মই। নদীখনত আহিছোঁ চাবলৈ, আৰু পানীটো কমাৰ পৰা কি ধুনীয়া লাগে এইখন জেগা। কেতিয়াবা আপোনালোকে অহা নাই, আহি চাবহি, চাই লৈ ভাল লাগিব। আৰু বহুত দূৰৰ পৰা ইয়াত পিকনিক খাবলৈ আহে মানুহ। এতিয়া মই আহিছোঁ ইফালে, আগলৈ নাযাওঁ, আগলৈ বোকা আছে গোটেই, দেখিছে এইখন নদীখন গোটেইখন চাই ল'ব পাৰে আপোনালোকে। গোটেইখন ইয়াতে আছে, সাগৰ হৈ আছে, সাগৰ গোটেইখন বগা হৈ থাকিব গোটেইখনত। ইয়াত আহিলোঁ, ইয়াত আহি গ'লোঁ, আহি পেলানি এই পিছত এখন নাও আছে মোৰ জাহাজ, ইয়াৰ পৰা নেদেখিছোঁ বাৰু। মই আহিলোঁ, আহি পিনি বনাইছোঁ। মই দেখুৱাম বাৰু, ৰ'বক, মই পেণ্টটো মই অকল টানি মোৰ তলত নামিম বাৰু এতিয়া। ৰ'বা আহিছোঁ, মই দেখুৱাম, চবকে দেখুৱাম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, ভাল নালাগে ডিছলাইক মাৰিব, বেয়া নাপাওঁ। তাকে ইয়াত দেখুৱাইছোঁ, মই নামি পেলাই দেখুৱাম। ৰ'বক আহিছোঁ, চেনেলটো ওপৰতে খুলি থৈ আহিছোঁ। ইয়া মই নামি আহিলোঁ পানীত, কি ধুনীয়া পানী, বগা পানী একদম বৈ আছে এখন গোটেইখন ওপৰলৈ। এইফালে পানী হৈ গৈছিলে, আৰু এসপ্তাহমানৰ আগত পানী গোটেইখন ফিল আপ হৈ আছিলে। ফিল আপটোৰ পৰা এতিয়া পানীটো কমিছে কাৰণে পানীটো এইফালে মানে নদীলৈ গুচি গৈছে। ইয়াত পানী চাওক কি ধুনীয়া, এনেকুৱা পানী। মই গোটেইখন বা দেখুৱাম, গোটেইখন মানে ভালকৈ ওচৰৰ পৰা মই দেখুৱাই দিম। মই নামিলোঁ তাৰ একেবাৰে সম্পূৰ্ণ দেখুৱাই যাম। মই যোৱাই যাম আৰু আগলৈ যাম। আগলৈ দলং বনাই আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বহিব, এতিয়া বনাই আছে, তাকে সূতা ঢালি আছে, তাকো দেখুৱাম। দেখুৱাই আহি আছোঁ। এইখন জেগা কি মজা জেগা, আৰু জেগাত আহিম এতিয়া। এই চাওক দলঙৰ সূতা দেখুৱাই গৈ আছোঁ, ৰ'বক। আহি গ'লোঁ আকৌ, মই জেগাটো দেখুৱাবলৈ পালোঁহি। ইমান সুন্দৰ জেগা হয় এইটো, সুন্দৰ পৰিৱেশ চাব লাগে এইটো। মই এতিয়া স্কুটি লৈ আহি আছোঁ, বেছি দূৰ নহয়, 4-5 কিলোমিটাৰ হ'ব। আহি আছোঁ, তাকে দেখুৱাইছোঁ, ৰ'ব হা। আৰু এইখন জেগা চাওক, আমি মানে এইখন জেগাত এই ঘৰটোত আমি থাকোঁহি। ইয়াতে বহি কথা চব পাতোঁ, দুখ সুখৰ কথা চব পাতোঁ, মানে যিমান যি নহওক চবৰ লগতে কথা পাতোঁ। এই ঘৰটোলৈ আহিছোঁ, ঘৰটো এতিয়া তলা মৰা আছে, তলা মাৰি থৈ দিছে। মই দেখুৱাম বাৰু পিছত, কেতিয়াবা যদি দুৱাৰ খোলা পাওঁ, তলা খোলা পাওঁ, তেতিয়া দেখুৱাম। এতিয়া আহি পাইছোঁহি ঘৰটোত। এই ঘৰটোৰ পৰা ডাইৰেক্ট চিধা ঘৰত যাম আৰু, বেলেগ নবনাই আজিলৈ, ইমানতে ৰাখিম মানে, সেইকাৰণে ঘৰটো দেখুৱাই দিছোঁ। এইটো ইয়াত এইখন দুৱাৰ, এইখন এই তলা মাৰি থৈ দিয়া আছে, ইয়াত থাকোঁ। কি ধুনীয়া পৰিৱেশ চাব পাৰে আপুনি, এইটো কি ধুনীয়া, এনেকুৱা পৰিৱেশ ধুনীয়া হৈ আছে। এইখন মুকলি আকাশৰ তলত কিমান ভাল লাগে চাব পাৰিব আপুনি চব। এইটো আৰু কি ধুনীয়া লাগে। আজিলৈ আৰু ভিডিঅ' নকৰোঁ, ইমানতে মৰিছোঁ। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।